নমস্কাৰ। এটি বিশেষ কথা যে বৰ্তমান পৰিস্থিতি যেটো হ'বলৈ গৈ আছে যে জুবিন ক্ষেত্ৰক লৈ মানুহৰ মাজত যি টনা অজৰা হৈ আছে তাৰ মাজত ভাবিব গ'লে বহুত লাজৰ কথা যে আমি অসমীয়া হিচাপে জুবিন গাৰ্গক যিখিনি সন্মান দিব লাগিছিলে সেই সন্মানখিনি আমি দিবলৈ সক্ষম হোৱা নাই। আৰু ৰাজনীতি এনেকৈ হৈছে বিষয়বস্তুটোক লৈ যে চাৰিওফালে যেন নেতাবিলাকে যিকোনো ক্ষেত্ৰত জুবিন গাৰ্গলৈ চাবলৈ সময় নাই। আৰু কিছুমানে যদি চাইছে সেইটোক ৰাজনীতিৰ দিশৰ ফালৰ পৰাহে চাইছে, যাতে তেওঁলোকৰ ব্যক্তিগত মুনাফা আদায় হয়, ভোট বেংকৰ ৰাজনীতি কৰিব পাৰে। বিজেপিৰ কথা নকওঁ, কংগ্ৰেছৰ কথা নকওঁ, অসম জাতীয় পৰিষদৰ কথাও নকওঁ, মই কাৰো কথা ক'বলৈ নাই যোৱা। কিন্তু কথাটো হৈছে যে জুবিন গাৰ্গ হিচাপে নহয়, যদি আমি চাওঁ মৃত ব্যক্তি হিচাপে, মৃত ব্যক্তিজনক কেনেকৈ সন্মান দিব লাগে হয়তো সেইটো আমাৰ অসমে বা অসমীয়া সমাজে এতিয়ালৈকে নাজানে। গতিকে মই আজি বহুত লাজ পাইছোঁ, কাৰণ জুবিন গাৰ্গৰ দৰে এজন সত্তাক, যিজনে তেওঁৰ জীৱিত কালত সৰ্ব উজাৰি অসমৰ কাৰণে দিলে, কিন্তু আজি তেওঁ নোহোৱা হোৱাৰ পিছত যিখিনি উপযুক্ত সন্মান আমি দিব লাগিছিলে সেইখিনি আমি দিব পৰা নাই। আৰু এই ক্ষেত্ৰত অকল চৰকাৰ জগৰীয়া নহয়, আমি সৰ্বসাধাৰণ ৰাইজ সকলোৱে জগৰীয়া, কাৰণ আমি নিজেও আগবাঢ়িব লাগে। তেখেতৰ ন্যায় প্ৰক্ৰিয়া আদালতত চলি আছে, কিন্তু যি ধৰণে তেওঁক আমি সন্মান দিব লাগিছিলে, তেওঁৰ বিষয়ে ৰিচাৰ্চ হ'ব লাগিছিলে, তেওঁৰ গানবিলাক কেনেকৈ সংৰক্ষণ কৰে সেইবিলাক ভাবিব লাগিছিলে, সেইবিলাক বাদ দি কিনে আজি জুবিন গাৰ্গৰ যেনেধৰণে ব্যৱহাৰ কৰা হৈছে বৰ লাজ পাইছোঁ মই।